আমি আহি সোমাইছিলোঁ জ'জ' অৰ্থাৎ পৰাণ বৰকটকীয়াৰ ভূপেশ শইকীয়াৰ ষ্টুডিঅ' 0 DB। ইয়াত এটা কথা দেখি ভাল লাগিলে যে কলকাতাৰ এগৰাকী গায়িকা ইয়াত বিহু গাবলৈ আহিছে, তাকো জুবিন গাৰ্গৰ লগত। কেমন লাগছে এখানে? ভালো লাগছে, ভাল লাগিছে। মই অলপ অলপ অসমীয়া চেষ্টা করো। হ্যাঁ, চেষ্টা কৰিম আৰু শিকি আছো এতিয়াও অসমীয়া। তো অসমক মই বহুত ভাল পাই। তো জুবিন দা ইজ মাই গড। তো इसलिए তো জুবিন দাৰ লগত গান গাব আহিছা নহয় জানো? তুমি ডুৱেট গাইছা জুবিন দাৰ লগত। কেনেকুৱা এক্সপিৰিয়েঞ্চ জুবিন দাৰ লগত তোমাৰ? जुबिन লগত एक्सपीरियंस तो बहुत अच्छा है। ভাল एक्सपीरियंस। कोलकाता जुबिन লগত परफॉर्म কৰি আছো, बट फर्स्ट टाइम गाने में दोनों एक साथ गाया। কলকাতাত শ্ব' কৰিছা জুবিন দাৰ লগত? जुबिन লগত মই শ্ব' কৰি কলকাতা। তো এখানেও করেছি, লাস্ট বিহুতে করেছি। তো কোনখন বিহু? বিহুতে গণেশপাড়া, আজারা, মলিগাঁও এন্ড হেংৰাবাৰী। অসমীয়া গাইছা? অসমীয়া গাইছি, বেঙ্গলি গানো ভি গাইতি মানে। বিহু প্ৰথম নেকি তোমাৰ এবাৰ? এবাৰ বিহু গান ইটস মাই ফাৰ্ষ্ট সং। এর আগতো মই এখন गाना গাইছো, जुबिन दार बाबा ही गाइছো, जुबिन दा डेडिकेट किया वो गाना मैंने। तो जुबिन दा का जो 45th बर्थडे में वो गाना उसके लिए ही गाई थी। थीम जुबिन दा ही थे उस गाने का। और इस गाने का लिरिसिस्ट एंड कॉम्पोजर मेरा फ्रेंड सत्या एंड जोजोदा अरेंजमेंट किया था वो गाना। এটা যিটো প্ৰনাউন্সিয়েশ্যন, অসমীয়া আৰু বেংগলী প্ৰনাউন্সিয়েশ্যন অলপ বেলেগ যদিও লেংগুৱেজটো একেই, অলপ বুজি পোৱা যায়। কিন্তু এই অসমীয়া যিকেইটা প্ৰনাউন্সিয়েশ্যন তুমি, মই গানটো শুনিলোঁ, ভাল গাইছা। শুদ্ধ প্ৰনাউন্সিয়েশ্যন, শুদ্ধ উচ্চাৰণ তুমি কৰিছা। কোনে শিকাইছে প্ৰনাউন্সিয়েশ্যনখিনি? प्रोनाउंसिएशन जोजोदा ने मुझे बहुत हेल्प किया। जुबिन दा हमेशा मुझे हेल्प करते हैं। और मेरा जो फ्रेंड है सत्या, वो भी हेल्प किया मुझे। और मैंने परफेक्शन का एक ध्यान है। जो गाना मैं এটাই ভেবেছিলাম যে আসামিজ গাইবো যাতে কেউ বুঝতে না পারে যে আমি বাঙালি। এটা আমি চেষ্টা করেছি আসামিজটাকে যতটা সম্ভব পারফেক্ট করা। একটা গান শুধু সুরে তালে ঠিক হলে তো হয় না, সবকিছু পারফেক্ট হওয়া চাই। সো প্রোনাউন্সিয়েশন ইজ वेरी মানে মেইন পার্ট অফ দ্য সং। সো जोजोदा ने मुझे बहुत हेल्प किया इसलिए। যে তুমি এটা বিহু গাইছা, গতিকে এইবাৰ বিহুত প্লেনিং কি? বিহুত প্ল্যানিং তো বিহুতে মই আহিম। শ্ব' কৰিব আহিবা? शो नहीं, जुबिन दा का शो सबले आइबो, बिहू सबले आइबो। तो दादा तो ऐसे ही है ना, जो गाने का तो ঘপককে মাতি দিয়েছে। তো এই एल्बम को प्रमोशन करने के भी आने लगे। तो কেতিয়া মানে রিলিজ হ'ব? এলবামটোৰ নাম কি একচুয়ালি? एल्बम एती অসমীয়া মন। अच्छा, एती অসমীয়া মন। ये गाने का थोड़ा बहुत अच्छा स्टोरी है इस गाने में। तो वो पंकज दा ने वीडियो किया हुआ गाने का, अभी तक शूट नहीं हुआ। तो 21st शूट होगा। তো টাইমস মিউজিক থেকে রিলিজ হবে গানটা। তো দেখা যাক, রিলিজের ডেট এখনো ফিক্সড হয়নি। আফটার ভিডিও ইট উইল বি ডিসাইডেড। বেষ্ট অফ লাক। তোমাক যাতে অসমৰ ৰাইজে বা কলকাতাৰ ৰাইজেও বিহুৰ মঞ্চত দেখিবলৈ পায়, তাৰ আশাৰে তোমাৰ পৰা বিদায় লৈছোঁ। শুভেচ্ছা থাকিল। মই এতিয়া বহি আছোঁ সংগতিৰ পিতৃ মাতৃৰ লগত। তেখেতসকলৰ জীয়েকক গুৱাহাটী লৈ আহিছে জুবিন গাৰ্গৰ লগত বিহুত কোৱাবৰ কাৰণে। মই তেওঁলোকক শুনিব বিচাৰিম তেওঁলোকৰ অনুভৱ। কেমন লাগছে এখানে? খুব ভালো। জুবিনদার সঙ্গে আপনার মেয়ে গান করেছে, কি বলবেন? জুবিনদাকে ধন্যবাদ যে ওকে সাপোর্ট করছে। থ্যাঙ্কস টু জুবিনদা। নমস্কাৰ, মই অংকুৰ।